এগৰাকী মহৎ ব্যক্তিয়ে কৈছিল যে পৃথিৱীৰ সকলোতকৈ সহজ কামটো হৈছে আনক সমালোচনা কৰা। সঁচাকৈ আমি নিজেও বাস্তৱ ক্ষেত্ৰত দেখিছো যে সাম্প্ৰতিক সময়ত সহজ কামটোৱে হৈছে আনক সমালোচনা কৰা। যিকোনো কথাত যিকোনো বিষয়ত তৃতীয় ব্যক্তিৰ বিষয়ে খবক কৰে কোনো এজন ব্যক্তিয়ে মন্তব্য দিয়াটো এক চিৰাচৰিত ৰীতিত পৰিণত হৈছে। ব্যক্তিগৰাকীৰ বিষয়ে কোনো ধৰণৰ ভূ নলৈ বা ব্যক্তিগৰাকীয়ে কৰা কামটোৰ সম্পৰ্কত তথ্য সংগ্ৰহ কৰিবলৈ নিবিচাৰি কাৰোবাৰ মুখেদি শুনোতেই প্ৰথম দৃষ্টিতেই ব্যক্তিগৰাকীৰ বিষয়ে যিকোনো মন্তব্য প্ৰকাশ কৰা দেখা যায়। ইয়াৰ প্ৰকৃততে কোনো কাৰণত নীতিসংগত নহয় যে কোনো এগৰাকী ব্যক্তি বিষয়ে কিবা কথা এটা শুনাৰ লগে লগেই তেওঁ কামটোৰ বিষয়ে জনাৰ লগে লগেই তেওঁ মন্তব্য দিয়াটো অনুচিত। এই কথাটো মই কোৱা নাই, এটা উদাহৰণৰ জৰিয়তে মই কথাটো ক'ব বিচাৰিছো। এবাৰ তিনিগৰাকী বন্ধু বহি আছিল। এগৰাকী চিকিৎসক বন্ধুৰ ওচৰলৈ গৈছিল দুগৰাকী বন্ধু। তিনিগৰাকী মিলি চিকিৎসক বন্ধুৰ চেম্বাৰৰ বাহিৰত জিৰণি লৈ বহি আছিল আৰু তেওঁলোকৰ মাজত কিছু কথা আলোচনা চলি আছিলে। তেনেতে এগৰাকী ব্যক্তি দীঘল পদূলিটোৰে গেটখন খুলি সোমাই আহিলে আৰু যিজন ব্যক্তি সোমাই আহিছে ব্যক্তিজনৰ এটা ভৰি লেঙুৰাই অহাৰ দৰে অৰ্থাৎ ডুব দি অহাৰ দৰে আহিছে। তিনিও বন্ধুৱে আলোচ কৰিলে যে এগৰাকী বন্ধুৱে ক'লে, চিকিৎসক বন্ধুগৰাকীক ক'লে যে বন্ধু তুমিতো চিকিৎসা বিজ্ঞানৰ ছাত্ৰ আছিলা, তুমি এতিয়া চিকিৎসক, তুমি কোৱাচোন তোমাৰ চেম্বাৰলৈ সেই দীঘল পদূলিটোৰে সোমাই অহা ব্যক্তিগৰাকী যে এটা ভৰিত ডুব দি আহিছে কি কাৰণে বুলি তুমি অনুমান কৰিব পাৰিছা? এতিয়া চিকিৎসকে ক'লে নিশ্চয় ভৰিটো ভাগিছে, ভৰিটো ক'ৰবাত দুখ পাইছে। মোৰ দৃষ্টিয়ে মই এনেকৈ ভাবিছো, তুমি কি ভাবা? দ্বিতীয় বন্ধু সুধিলে। দ্বিতীয় বন্ধুগৰাকী ক'লে নহয়, মানুহজনৰ ভৰিটো ক'ৰবাত কাটিছে, তলুৱাৰ ফালে ক'ৰবাত কাটিছে, সেইকাৰণে তেওঁ এনেদৰে ডুব দি আহিছে। তৃতীয় বন্ধুক তেওঁলোকে সুধিলে যে বন্ধু আমি দুয়োজনেতো তেওঁৰ বিষয়ে মন্তব্য দিলো, তুমি কি ভাবা? তেতিয়া তৃতীয় বন্ধুজনে ক'লে নহয় বন্ধু, আচলতে তোমালোকে যি কৈছা নিজৰ নিজৰ দৃষ্টিকোণেৰে কৈছা ঠিকেই আছে, কিন্তু মই মন্তব্য কৰিব নিবিচাৰো। যিহেতু ব্যক্তিজন আমাৰ ওচৰলৈ আহিয়ে আছে, গতিকে ব্যক্তিজন আহি পাওকহি, তেতিয়া মই মন্তব্য কৰিম, মই আগতীয়াকৈ কোনো মন্তব্য নকৰো। বোলে ঠিক আছে। তেনেতে ইতিমধ্যে ব্যক্তিজন আহি তেওঁলোকৰ ওচৰ পালেহি আৰু যেতিয়া তেওঁলোকৰ ওচৰ পালেহি তেতিয়া তিনিও বন্ধুৱে দেখিলে যে ব্যক্তিগৰাকীৰ সোঁ ভৰিত পিন্ধি থকা হাৱাই চেনেলযোৰ ফিতাপাত ছিগিছিল আৰু ছিগা ফিতাপাত তেনেকৈ বুঢ়া আঙুলিটো টিপা মাৰি ধৰি চেণ্ডেল পাত চোচৰাই পিন্ধি আহোঁতে ভৰিটোত লেঙুৰাই অহা বা ডুব দি অহাৰ দৰে আহিব লগা পৰিস্থিতি হ'ল। যথাৰ্থতে তিনিও বন্ধু আচৰিত হ'ল, বিশেষকৈ মন্তব্য দিয়া দুই বন্ধু আচৰিত হ'ল, যিহেতু তেওঁলোকে দুগৰাকী দুটা মন্তব্য দিছিল ব্যক্তিজনৰ সম্পৰ্কত আৰু দুয়োটাই মিছা বুলি প্ৰমাণিত হৈছে। কিন্তু তৃতীয়গৰাকী বন্ধুৱে মন্তব্য দিয়া নাছিলে। তেওঁ কৈছিলে ওচৰলৈ আহক, কি হয় দেখা যাওক, তাৰপিছতহে ক'ব পৰা যাব, অনুমানৰ ভিত্তিত কথা ক'বলৈ অসুবিধা হয়। আৰু তৃতীয় বন্ধুগৰাকীৰ যি মন্তব্য, সেই মন্তব্যই মোটামুটি বাস্তৱ ক্ষেত্ৰত সত্য প্ৰমাণিত হৈছে। যিহেতু আমি মানুহ এগৰাকীক দেখাৰ লগে লগে, মানুহগৰাকীয়ে ডুব দি অহাৰ লগে লগে বা লেঙুৰাই অহাৰ লগে লগে তেওঁৰ সম্পৰ্কত যে আমি মন্তব্য দিব লাগিব আমাৰ নিজৰ দৃষ্টিকোণেৰে, সেইটো নহয় আচলতে। তৃতীয়জন বন্ধুৱে যিটো কাম কৰিলে উচিত কাম কৰিলে। অৰ্থাৎ আমাৰ জীৱনটো তেনেকুৱা হয় যে আজিকালি সহজতে আপোনাক মোক সকলোকে যিকোনো মানুহে যিকোনো সময়তে বা আমিও কাৰোবাৰ বিষয়ে মন্তব্য দিয়া আমাৰ ৰীতি, আমাৰ এটা স্বভাৱ হৈ পৰিছে। এই কাহিনীটোৰ পৰা আমি এটা কথাই বুজিলো যে আচলতে মানুহ এজনক দেখাৰ লগে লগে বা মানুহ এজনৰ বিষয়ে কিবা কথা শুনাৰ লগে লগে তেওঁৰ বিষয়ে মন্তব্য দিয়াটো উচিত নহয়। তেওঁ এই কামটোৰ বিষয়ে বা তেওঁৰ বিষয়ে আমি যি জানিব লগা আছে সেই জানিব লগা কথাখিনি জনাৰ পিছতহে তেওঁৰ কাৰণে মন্তব্য দিয়াটো উচিত বুলি ভাবোঁ।